নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এডুচাইন্স স্কুলি অসমলৈ। প্ৰিয় দৰ্শকসকল, আজিৰ তাৰিখত ইউটিউব কোনে চিনি নাপায়? হয়তো আমি যিসকলে স্মাৰ্টফোন ব্যৱহাৰ কৰি আছো আমাৰ প্ৰায় সকলোৱে ইউটিউব চিনি পাওঁ আৰু ব্যৱহাৰ কৰোঁ। আৰু আপুনিও হয়তো দিনটোত এবাৰলৈ হ'লেও ইউটিউবটো খুলি চায়, আৰু বৰ্তমানো আপুনি এই ভিডিঅ'টো ইউটিউবতে চাই আছে। অৰ্থাৎ ইউটিউব বৰ্তমান আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে, আৰু নহ'বইনো কিয়, কাৰণ এণ্টাৰটেইনমেণ্ট, নিউজ, লাৰ্ণিং, ইম্পৰ্টেণ্ট আপডেটছ এই সকলোবোৰে আমি ইউটিউবত বৰ্তমান পাব পাৰোঁ, তাকো আমাৰ সম্পূৰ্ণ হাতৰ কণ্ট্ৰলত। অৰ্থাৎ আমাৰ যি মন যায়, যেনেকৈ মন যায় আমি তেনেকৈ চাব পাৰোঁ। কিন্তু টিভিৰ ক্ষেত্ৰত আমাৰ এইটো হ'ব নোৱাৰে, কাৰণ টিভিত আমাক যি দেখুৱাই আমি তাকেহে চাব পাৰোঁ। অৰ্থাৎ টিভিটো আমাৰ কণ্ট্ৰলত নাথাকে। বাৰু যি কি নহওক, আজিৰ তাৰিখত ইউটিউবত কোটিৰো অধিক ভিডিঅ'জ আছে, আৰু ডেইলি প্ৰায় লাখৰ অধিক ভিডিঅ' ইউটিউবত আপলোড হৈ থাকে। কিন্তু দৰ্শকসকল, আপুনি কেতিয়াবা ভাবি চাইছেনে যে এই ইউটিউবত সৰ্বপ্ৰথম কোনটো ভিডিঅ' আপলোড হৈছে? অৰ্থাৎ ইউটিউবৰ আটাইতকৈ প্ৰথম ভিডিঅ' কোনটো? ইউটিউবৰ সৰ্বপ্ৰথম ভিডিঅ'টো আপলোড হৈছিলে 2005 চনৰ 23 এপ্ৰিল তাৰিখে, আৰু ভিডিঅ'টো আছিল এইটো। বন্ধুসকল, আপোনালোকে ভিডিঅ'টোত দেখিলে যে এজন যুৱকে চিৰিয়াখানাৰ কেইটামান জন্তুৰ সন্মুখত ৰৈ কিবা কিবি কৈ আছে, আৰু সেইটো ভিডিঅ'ই তেওঁ ইউটিউবত আপলোড কৰিছিলে। কিন্তু কথা হ'ল, যদি আপোনালোকে এই যুৱকজনক এজন সাধাৰণ যুৱক বুলি ভাবিছে, তেনেহ'লে আপুনি অত্যন্ত ভুল কৰিছে। কাৰণ এইজন কোনো সাধাৰণ যুৱক নহয়, তেওঁ আন কোনো নহয়, তেওঁ হ'ল ইউটিউবৰ এজন ফাউণ্ডাৰ, আৰু তেওঁৰ নাম হ'ল জাভেদ কৰিম। আৰু তেওঁৱেই এনেকৈ নিজকে ভিডিঅ' কৰি ইউটিউবত আপলোড কৰিছিলে। আৰু তেওঁৰ আন দুজন সহযোগী ফাউণ্ডাৰ আছিল চেড হাৰ্লি আৰু ষ্টিভ চেন। এই তিনিজন মহান ব্যক্তিৰ প্ৰচেষ্টাতেই 2005 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ হৈছিল ইউটিউব। আৰু আজিৰ তাৰিখত ইউটিউবে ইণ্টাৰনেট জগতৰ এক বিশাল পৰিসৰ অধিকাৰ কৰি ল'লে, আৰু পৃথিৱীৰ প্ৰায় প্ৰতিখন দেশতেই বৰ্তমান ইউটিউব চলে। আৰু বন্ধুসকল, 2019 চনৰ এটা ৰিপৰ্টৰ মতে ইউটিউবত প্ৰতি মিনিটত 500 ঘণ্টাতকৈও অধিক কণ্টেণ্টৰ ভিডিঅ'জ আপলোড হয়। কিন্তু বন্ধুসকল, আপোনালোকে জানেনে যে আজি আমি যি অৱস্থাত ইউটিউবক পাইছো, জাভেদ কৰিম আৰু তেওঁৰ সহযোগী কেইজনে ঠিক তেনে এক উদ্দেশ্য লৈ ইউটিউব খোলা নাছিলে। আচলতে তেওঁলোক প্ৰথমে আছিল পে'পল নামৰ অনলাইন পে'মেণ্ট ছিষ্টেম প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী। কিন্তু পিছত যেতিয়া পে'পলক ইবে নামৰ ই কমাৰ্চ প্ৰতিষ্ঠানটোৱে ক্ৰয় কৰি ল'লে, তেতিয়া তেওঁলোক তিনিওকে চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছিলে। আৰু তাৰ পাছতে এদিন তেওঁলোকে এক নৈশ পাৰ্টি কৰিছিল, কিন্তু সেই নৈশ পাৰ্টিৰ ভিডিঅ' তেওঁলোকৰ হাতত নাছিল। আৰু তেনে অৱস্থাত তেওঁলোকে সেই নৈশ পাৰ্টিৰ ভিডিঅ' চাবৰ কাৰণে কোনো বিশেষ সুবিধা নথকাত অফলাইন তেওঁলোকে চাবলগীয়া হৈছিল। আৰু তেতিয়াই তেওঁলোকে অনুভৱ কৰিছিল এক অনলাইন ভিডিঅ' শ্বেয়াৰিং প্লেটফৰ্মৰ বিষয়ে। আৰু ফলশ্ৰুতিতে তেওঁলোকে জন্ম দিছিল ইউটিউব নামৰ এই অনলাইন ভিডিঅ' শ্বেয়াৰিং প্লেটফৰ্মটো, আৰু যাৰ যোগেদি যিকোনো এজন ব্যক্তিয়ে যিকোনো এখন ঠাইৰ পৰাই অনলাইন যিকোনো এটা ভিডিঅ' চোৱাত সুবিধা হয়। আৰু আজি ঠিক 17 বছৰত আহি ইউটিউব এনে এক অৱস্থাত উপনীত হ'লহি। আৰু আজিৰ তাৰিখত ইউটিউব হ'ল গুগলৰ পিছতে ৱৰ্ল্ডৰ ছেকেণ্ড মষ্ট ভিজিটেড ৱেবছাইট। আৰু বন্ধুসকল, এইখিনিতে এটা বোনাছ নলেজ হিচাপে আপোনালোকক জনাই থওঁ যে ভাৰতৰ টি চিৰিজ নামৰ মিউজিক ভিডিঅ' কোম্পানীটোৰ ইউটিউব চেনেলটো হ'ল ৱৰ্ল্ডৰ আটাইতকৈ বেছি ছাবস্ক্ৰাইবাৰ থকা ইউটিউব চেনেল, য'ত নেকি বৰ্তমান মুঠ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হ'ল প্ৰায় 225 মিলিয়নতকৈ অধিক, অৰ্থাৎ প্ৰায় 22 কোটিতকৈ অধিক। কিন্তু দৰ্শকসকল, আজিৰ দিনত পৃথিৱীৰ প্ৰায় সকলো দেশতে ইউটিউব চলে যদিও পৃথিৱীৰ কেইখনমান দেশ আছে য'ত নেকি ইউটিউব বেন কৰা আছে। মই মোৰ পৰৱৰ্তী ভিডিঅ'টোত কোন কোন দেশত ইউটিউব বেন কৰা আছে আৰু কি কি কাৰণত বেন কৰা আছে সেই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিন্তু বন্ধুবৰ, ইউটিউবৰ এই প্ৰথম ভিডিঅ'টোৰ বিষয়ে জানি আপোনাৰ কেনে লাগিল? আপুনি তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব। আৰু আপোনালৈ এটা অনুৰোধ, যদি আপুনি আজিলৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু তেতিয়াহে মই আপোনাৰ পৰাই সাহস আৰু প্ৰেৰণা পাম, যাতে আগলৈ মই আপোনালোকৰ কাৰণে এনেধৰণৰ তথ্য পাতি লৈ আহিব পাৰোঁ। গতিকে এটি নতুন ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পাম। তেতিয়ালৈকে ধন্যবাদ।